গুড মৰ্ণিং, কি খবৰ সকলোৰে? নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া চাওকচোন, ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে, অকণমানো এৰা নাই। এতিয়াহে অকণমান কমিছে, তথাপিও আমি বহুত দেৰি হৈ গ'ল। আমি যাব ওলাইছোঁ মামাহঁতৰ ঘৰত। কি কাৰণত যাব ওলাইছোঁ সকলোবোৰ দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব কি কাৰণত গৈ আছোঁ। বৰষুণ দি থকাৰ কাৰণে আমাৰ বহুত দেৰি হৈ গ'ল। এতিয়া গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গোটেই ৰাস্তা চাওকচোন, গোটেই বোকা হৈ গ'ল। এদিন বৰষুণ দিওঁতে আৰু বাৰিষা আহিবই আছে। গোটেই ৰাস্তা বোকা হৈ গ'ল। চক পালোহি এতিয়া আৰু ডাঙৰ মিংকি ল'ব ওলাইছোঁ। এয়া বনাই আছে, হোৱা নাই। ইফালে মাহীহঁতো আহি পোৱা নাই, মাহীহঁতকো ৰখি আছোঁ। এয়া মিংকি হৈ গ'ল বনোৱা, লৈ ল'লোঁ আমি। মাহীহঁত আহি পালে আৰু মাহীক প্ৰথমবাৰ ভিডিঅ'ত দেখুৱাইছোঁ। মোৰ ভিডিঅ'ত প্ৰথমবাৰ ওলাইছে। এইফালে আমাৰ মেডামে বাবুক লৈ আছে, এইফালে মা আছে, এইজনী মাহী আৰু মামাহঁতৰ ঘৰতহে লগ পাই আছে আপোনালোকক। এতিয়া গৈ থাকোঁ। মামাহঁতৰ ঘৰ পালোহি, আহিয়ে আৰু ইহঁতক দেখা পালোঁ। চাওকচোন টিঙৰ ওপৰত কি কৰি আছে। আৰু ইহঁতৰ কাৰণে মামাহঁতৰ ঘৰত একো বস্তু ৰাখিব নোৱাৰি। আৰু মোৰ ভিডিঅ' চোৱা সকলৰ কাৰোবাৰ যদি গাঁৱত আছে মোক কমেণ্ট কৰিবচোন। ইহঁতে কি বস্তু উৎপাত কৰে সকলোৱে জানে। আহি পায়ে চাহ বনালোঁ। ইফালে ড্ৰাইভাৰজনৰ কাৰণে সোনকালে সি খাই বৈ যাব যে। ইফালে চব বস্তু ৰেডি কৰিলোঁ। চাহ হৈ গ'ল, চাহ দিলোঁ আৰু খাই বৈ গ'লগৈ। সৰুজন হৈছে ডাঙৰ মামা, আৰু এতিয়া ডাঙৰ মামা খাই আছে, সৰু মামা অহা নাই, সৰু মামা গাঁৱত আছে। এতিয়া আমি খাবৰ কাৰণে চাহ ৰেডি কৰিছোঁ। ইফালে কাপ থৈ দিছোঁ, আৰু ইফালে মেডামে বস্তু সজাই আছে খাবৰ কাৰণে। ইফালে কিবা কিবি, আৰু ইফালে মই চাহ বনাই আছোঁ। চাহ তাহ খাই পিছত আপোনালোকক লগ পাই আছোঁ। সৌজন হৈছে ডাঙৰ মামী, ইফালে মা আৰু সিফালে মাহী আছে। ইহঁতক চাহ দি দিলোঁ। এতিয়া আমিও খাই ল'ম। আৰু সৰু মামী আৰু সৰু মামা আহি পোৱা নাই, সিহঁতে গাঁৱৰ ঘৰত আছে। চাহ তাহ খাই আজৰি হ'লোঁ। এতিয়া চব্জি কাটি আছে। ইফালে আকৌ মাংসখিনি অকণমান গৰম পানীত সিজাই লৈছে বীজাণুবোৰ যাবৰ কাৰণে। ইফালে মই দালি সিজাই আছোঁ। পনীৰ আনিছিলোঁ মামাৰ কাৰণে। মামাই যিহেতু মাছ মাংস একো নাখায়, এতিয়া কাটি আছে। ভাত বনাই থকাৰ মাজতে মামীয়ে আনি দিলে দৈ চিৰা। এতিয়া দৈ চিৰা খাই লওঁ। সৌজন হৈছে সৰু মামা আহি পালে। এইজন হৈছে ডাঙৰ মামা, আৰু এতিয়া ডাঙৰ মামাকে চাহ দিছোঁ। এতিয়া চাহ খাই আছে সিহঁতে। আৰু সৰু মামী আহি পোৱা নাই, কোনোবা বোলে মানুহ মৰিছে, ক'ৰবাত খবৰ ল'ব গৈছে। আৰু এতিয়া আমি গাঁৱৰ ঘৰত যাম মামীক আনিব। ভাত চাত বনাই আজৰি হ'লোঁ। আৰু কিহৰ কাৰণে মামাহঁতৰ ঘৰত ভাত বনাই খুৱাব আহিছোঁ আপোনালোকক কোৱা নাছিলোঁ। ডাঙৰ মামাৰ বেমাৰ হৈ আছে, বহুত দূৰ খোজ কাঢ়িব নোৱাৰে। তাৰ কাৰণে মাহী আৰু আমি মিলি এসাঁজ ভাত খুৱাই থৈ যাম বুলি আহিছোঁ। মামা ভালে থাকোঁতে কাৰ কেতিয়া কি হয় কোনো নাজানে, সেইটো ভগৱানেহে জানে। আৰু ভালে থাকোঁতে খোৱাটো ভাল, খাব নোৱাৰাত খুৱাইতো একো লাভ নাই। আৰু মামাই আমাৰ ঘৰত বহুত দূৰ যাব নোৱাৰে, কষ্ট দিয়াতকৈ বেমাৰী মানুহজনে, সেইকাৰণে আমি নিজে আহিছোঁ বনাই মেলি খুৱাই থৈ যাম বুলি। আৰু মামাহঁতৰ ঘৰত কোনো নাথাকে, মামী আৰু মামা থাকে, দাদা বৌ চাকৰিত থাকে। তাৰ কাৰণে আমি নিজে আহি খুৱাব আহিছোঁ বনাই মেলি। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব, কেনেকুৱা লাগিছে আপোনালোকে। আৰু সৰু মামা আৰু সৰু মামীকো মাতিছোঁ ডাঙৰ মামাহঁতৰ ঘৰতে ভাত খাবৰ কাৰণে। আৰু যিহেতু মামী বোলে ঘৰত নাই, সৰু মামী কোনোবা বোলে মানুহ মৰিছে, তাতে খবৰ ল'ব গৈছে। আৰু এতিয়া আমি তাতে যাম গাঁৱৰ ঘৰত মামীক আনিব। এতিয়া গৈ আছোঁ, সৰু মামীহঁতৰ ঘৰত যাবৰ কাৰণে আহিছোঁ। ইফালে মেডাম আছে, চোৱাই নাই ভলদিঘি। ইয়াত মই গৈ আছোঁ, তাই পূৰা মোবাইলত ব্যস্ত।
কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু ভিডিঅ'টো শেষলৈকে চাব দেই আৰু ক'ত কি হয় সকলোবোৰ দেখুৱাই যাম। মামী আহি পাইছেনে নাই নাজানো। এতিয়া আমি গৈ আছোঁ আৰু ইফালে মাইনাৰ কাৰণে চিপছ লৈছোঁ, কেক লৈছোঁ, চকলেট আনিছোঁ। ডাঙৰ দাদাৰ মাইনা এজনী আছে। এতিয়া গৈ থাকোঁ মামীহঁতৰ ঘৰত। বহুত টাইম থাকিলোঁ মামীহঁতৰ ঘৰত। তাৰ পৰা আহি মেলি এতিয়া মামাহঁতক ভাত দিলোঁ। সৰু মামাই তলতে খায় আৰু ডাঙৰ মামাইতো তলত বহি খাবই নোৱাৰে। এতিয়া ইহঁতে খাই আছে। সৰু মামী আহি পালে। সৌজন হৈছে সৰু মামী, এজন হৈছে ডাঙৰ মামী। ইফালে মা আৰু মাহী, ইহঁতকো ভাত দি দিলোঁ। ইহঁতে খাই লওক, তাৰপিছতহে আমি খাম। সৰু মামী ইফালে চাহ। ভাত খাব বহিলোঁ আৰু কি কি আছে সকলোবোৰ দেখুৱাই দিছোঁ। ইফালে মেডামে খায়ে আছে, ময়ো খাব লৈছোঁ আৰু ভালদৰে পোহৰটো অহা নাই যিহেতু বতৰটো বেয়া, কাৰেণ্টো নাই। খাই মেলি লওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। ভাত পানী খাই বৈ বহুত দেৰি হৈ গ'ল আৰু মামা মামীক দিবৰ কাৰণে সৰু সৰু দুটা উপহাৰ আনিছিলোঁ। মাহী আৰু মা এতিয়া দি আছে যিহেতু বিহু আহি আছে, তাৰ কাৰণে আৰু আমি বিহুত অহা নহ'ব, সেইকাৰণে এতিয়াই দি থৈ যাম বুলি ভাবিছোঁ। আৰু আহি থকা ৰঙালী বিহুৰ কাৰণে সকলোলৈকে মোৰ ফালৰ পৰা অসমবাসীলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আন্ধাৰ হৈ গ'ল, কাৰেণ্ট নাই যিহেতু বতৰটো বহুত বেয়া। আমাৰ গাড়ীখন আহি পোৱা নাই আৰু আমি বহি আছোঁ ইফালে মাইনা মই। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই সকলোকে। আৰু এটা নতুন ভিডিঅ' লগ পাই আছোঁ। বাই বাই।